মই ধ্ৰুৱৰ ৰজাৰ সন্তান। মোৰ বুদ্ধি, সাহস আৰু এই বিবাহত অসীম বল আছে জয়া। নহয় মিতা, তুমি মোক এইবোৰ বস্তু দিবই লাগিব। তাৰ বাবে তোমাক যি লাগে মই তাকেই দিম। বাৰু মিতা, গোটেইবিলাকত তোমাক কিমান দিব লাগিব? সেইজুৱে আহোমৰ 7 খলপীয়া ৰাজ সিংহাসন কঁপাই তুলিছে। গতিকে সেই প্ৰচণ্ড জুইত নিৰ্বাপিত কৰাৰ উপায় চিন্তা কৰিছো বঙহৰদেউ। কোৱা জয়া, কি চিন্তা কৰিছা? বহু কথাই চিন্তা কৰিছো। অংগক্ষত কৰা ভুল হবাৰ একমাত্ৰ উদ্দেশ্য স্বৰ্গদেউ অনুমোদন সাপেক্ষে প্ৰস্তাৱ গৃহীত কৰা হ'ব। সভাসদসকল, আপোনালোকে এই ৰাজমন্ত্ৰী বৰফুকনৰ প্ৰস্তাৱত একমত হয়নে নহয়? হয়, ৰাজমন্ত্ৰী বৰফুকন ডাঙৰীয়াৰ প্ৰস্তাৱত আমি একমত। যাৰ ভয়ত মোৰ চকুত টোপনি নাই সেই কথা পানী পলাল চাওদাং বৰুৱা ৰাজ্যৰ ভিতৰে বাহিৰে হাবি বনৰী পৰ্বত পাহাৰ সকলো চলাক কৰি হলেও গদাপানীক বিচাৰি উলিয়াবই লাগিব। নবুজিলি চুলিখা, নবুজিলি লালু ওলাবৰ ফুকনৰ কুচক্ৰান্তৰ কথা। মই এজনকৈ সকলো ৰাজপৰক এই হিংসাখনৰ পৰা বঞ্চিত কৰালো। কেৱল মাত্ৰ বাকী আছে লাঙি গদাপানীক শেষ কৰিব পাৰিলে মোৰ ভৱিষ্যতৰ সপোন ইহঁতৰ কাৰোবাৰ চাই থাকো।
তই কৰ মানুহ? মই মানে কি মানে কৰি আছ? ভয় কৰিব নালাগে। আমাৰ ইয়াততো কোনেও একো নকৰে। মই ভৈয়ামৰ মানুহ। ভয়ামৰ মানুহ? ভয়ামৰ মানুহ আকৌ ইয়াত কি কৰিছ? ফুৰিবলৈ আহিছিলোঁ। এই পাহাৰত বহুতো ফল ফুল আছে, অনেক চৰাই চিৰিকটি আছে, সেইবোৰকে চাবলৈ আহিছিলোঁ। কিন্তু কিন্তু কি? নহয়, আমাৰ ককাই দিও তহঁতৰ বয়ামত আলু, কচু, পাণ আদি বেহা গুম যায় নহয়। বয়ামৰ মানুহ, মোৰ হ'লে দেৰি হৈছে। ঘৰত চাগে মাছ আছে। তই কি ক'ল কল, আমি খালে আহিছে। যা বাৰু। বয়ামৰ মানুহ, তই এতিয়া ক'ত যাবি? কি মানে কৰি আছ? আমাৰ ঘৰলৈ যাবি? তোৰ ঘৰলৈ মোক দিলে তোৰ বাপেৰে ভাল পাব জানো? ৱাহ, কিয় বেয়া পাব? মানুহৰ ঘৰলে মানুহ গ'লে বেয়া পায় নেকি? ভালহে পায়। তেতিয়াহ'লে যাম বাৰু। এইটোৱে মোৰ সোণালী সুযোগ। এই ডালিমীৰ ঘৰতে মই ছদ্মবেশেৰে থাকিলে মোক চোৰাংচোৰাই ধৰা পেলাব নোৱাৰে। বয়ামৰ মানুহ, কি ভাবি আছ অকলে অকলে? তেতিয়াহ'লে তই মোৰ লগে লগে আহিবা। পৰ্বতৰ টিঙতে মোৰ ঘৰ। বয়ামৰ মানুহ, আহ আকৌ। বয়ামৰ মানুহ, আহ আকৌ। Dasti sukmano premo premo dira Dasti sukmano premo premo dira Duru duru koti se diya Duru duru koti se diya ৰজা পাতি আপুনি নাভাবিব বৰ্ষণ চিৰদিন হাতখনৰ বাজুইডাল ভয় ৰাখিব পাৰিব। আপুনি কিবা পেলাই গৈছে। একেই গতিয়ে হ'ব ৰাজমাতা। শাসনৰ সোণালী ৰথত বহি মই আৰু বেগেৰে ঘূৰা চেকুৰাই যাম। ইফালে লালুক খোলা বৰফুকনৰ ভয়ত দেশৰ সকলো মানুহ যেনি তেনি পলাব লাগিছে। জয়া, দেশৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত মই আজি আহি এই নগা পাহাৰৰ তন্হাই বস্তিত আত্মগোপন কৰিছো। তাই কিয় বহি আছ? মনটো ভাল নহয় অ' ডালিমী। কিয়নো ভাল নহয় কেঁচা মোৰ? এনেই মই বুজিছো, তই ইয়াত থাকি ভাল পোৱা নাই। সেইকাৰণে তই শিলৰ ওপৰত মূৰ ঘুমাই বহি আছ। নহয় অ', মই ইয়াত থাকি ভালেই পাইছো। তই মিছা কথা কৈছ কেঁচা মোৰ। ভয়ামত তোৰ কোনোবা আপোন মানুহ আছে। ডালিমী, মই ভৈয়ামৰ মানুহ। ভৈয়ামত মোৰ আই আছে, বোপাই আছে আৰু ভাই ভনী আছে। আজি সিহঁতলে মোৰ বৰকৈ মনত পৰিছে অ'। কেঁচা হ'ল, তই এনেদৰে মন মাৰি শিলৰ ওপৰত মূৰ ঘুমাই থাকিলে মোৰ জানো ভাল লাগে কেঁচা হ'ল? পাগলী, বৰ কষ্ট পাওঁ কেঁচা হ'ল। তইনো মোক ক'ত মন মাৰি থকা দেখিলি? তেতিয়াহ'লে তই মোক এৰি শিলৰ ওপৰত কিয় বহি আছিলি? মানে মই মানে তোৰ ওচৰত থাকি ভালেই পাইছো। মই মাত্ৰ জুইটো সৌন্দৰ্যহে উপভোগ কৰি আছিলো। তইনো জয়দী কি দেখিলি কেঁচা হ'ল? জুইটো যিমান পানী আছে মইতো সিমান ভাল পাওঁ। আৰু গছবোৰত যিমান ফল ফুল আছে মইতো
তোমালোকে ৰৈছিলো ককাইটি। তুমি বোলে ভৈয়ামলৈ গৈছিলা। ভৈয়ামৰ বাতৰি কোৱাচোন। কিনো কবি পাই, তহঁতৰ এই বৈয়ামৰ মানুহবোৰ বৰ বেয়া। ভৈয়ামৰ মানুহে তোমাক কিবা কৰিলে নেকি ককাইটি? মোকনো আৰু কি কৰিব, তহঁতৰ বৈয়ামৰ মানুহবোৰ কথাই কৈছো। কি হৈছে ককাইটি? ভালকৈ ভাঙি পাতি কোৱাচোন। অবা আৰু কি, তহঁতৰ এই বল পথাৰখনত এজনী মাইকী মানুহকে কুকুৰে গছতে বান্ধি চাউ দাঙি কোব মাৰিছে। তাৰ পাছত ককাই? তাৰ পাছতে মাইকীটোকে সুধিছে তোৰ মতাটো ক'ত গ'ল? মাইকীটোৱে কৈছে মই নেজানো। ভগৱান, সেয়া নিশ্চয় মোৰ প্ৰাণৰ পৰিচয়াই হ'ব পাৰে। নাই মই আৰু সহ্য কৰিব নোৱাৰো। মোৰ প্ৰাণৰ জয়াই সমতাৰ কোবত চটফটাবলৈ ধৰিছে। কাদুৰত গছৰ পাত সৰিব ধৰিছে। নাই মই যাবই লাগিব ককাইটি, মই আজি ভৈয়ামলৈ যাবই লাগিব। ঐ চাপি মাইকীটোকে গৈ চাই আহিবিগে, আমি কেনে আহিছো। যা ককাইটি। তই কি বুজিবি ডালিমি? কোনে জানে, হয়তো মোৰ মৰমী জয়া নিষ্ঠুৰ চাউদাৰ হাতত মৰিবলগীয়া অৱস্থা হৈছে। জয়াৰ অনুৰোধ অপেক্ষা কৰিব নোৱাৰি মই আহি এই নগাঁও পাহাৰত আত্মগোপন কৰিছোহি। ল'ৰা তিৰোতা শত্ৰুৰ কবলত এৰি থৈ মই কোনোবা অনামী নাগিনী মৰম বুটলিছোহি। নাগিনী এতিয়াও সুধিছো, গদা পানী কলৈ গৈছে? কব লাগিব। ৰজাৰ জীয়ৰহে যেনিবা, কলৈ গৈছে ক? জয়মতী, টপত তেল মূৰত ডালি কলৈ গৈছে ক? চাউদাল কৰবাৰ কথা অমান্য নকৰিবি জয়মতী। মই জমত কৈও বিষ। জয়মতী, এইডাল কি দেখিছ? গৰম লো। এতিয়াও সুধিছো, গদা পানী কলৈ গৈছে ক? নহলে তেন্তে চা মই কিমান বিকম।
তোমাক ইহঁতে মাৰি পেলাব আই ককাইহঁত আমাৰ আইক এৰি দিয়া ককাইহঁত আমাৰ আইক এৰি দিয়া ককাইহঁত আমাৰ আইক এৰি দিয়া এই বুঢ়ী লৈ যা এইকেইটা আই মৰমৰ জয়া এয়া তোমাৰ কি অৱস্থা হ'ল? তুমি এইবোৰ কি কৰিলা জয়া মোৰ বাবে তুমি দিনে নিশাই চাউ ডাঙৰ নিৰ্মম ভাৱে শাস্তি ভুগি মৃত্যু খাবনি ল'বলৈ ওলাইছা হাই মই কি কৰোঁ মোৰ প্ৰাণৰ জয়া